Hello everyone, welcome back to my channel. নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক স্বাগতম জনাইছোঁ এখন ধুনীয়া নাৰ্সাৰীৰ পৰা। এই নাৰ্সাৰীখন আছে NEF কলেজ ৰোডত আৰু ভাবিলোঁ আজি মই ওলাই আহিছোঁ যেতিয়া ভিডিঅ' এটা কৰি লওঁ আৰু আপোনালোকো দেখুৱাওঁ অকমান। লগতে আজি হ'ল মোৰ বাৰ্থডে তো সেই কাৰণে মানে মানুহজনে ক'লে কেনিবা যোৱা যদি ব'লা আৰু মই ভাবিলোঁ কলৈনো যাওঁ বেটিও আছেগে স্কুলত তো গাটো ইমান ভাল নাই সেইকাৰণে ভাবিলোঁ ফুলো কেইটামান দৰকাৰ হৈ আছিলে ঘৰত মানে আগৰ ফুলবোৰ মৰিছে আৰু এতিয়া তো সেইকাৰণে ভাবিলোঁ নাৰ্সাৰীৰ পৰা গৈ আহোঁ তো সেইকাৰণে আমি নাৰ্সাৰীলৈ বুলি ওলাই আহিলোঁ এয়া বেটা কেংকেঙনি আৰু ভাবিলোঁ আপোনালোকো দেখুৱাওঁ সেইকাৰণে ভিডিঅ' এটা আৰম্ভ কৰিলোঁ। চাওকচোন ইমান ধুনীয়া ধুনীয়া ফুল আছে ইয়াতে। এইটো ডিচেম্বৰী ফুল ডাঙৰ ডাঙৰ হয় পাতটো মানে ডিচেম্বৰী নহয় চৰি কি নাম হয় মই নাজানো ইমান ভালকৈ বাৰু। মোৰ তাতো আছে ঘৰত কিন্তু মানে এখিনিমান একেলগে দেখিলে যে ইমান ধুনীয়া লাগে হয়নে আৰু বহুত ধৰণৰ ফুল আছে ইয়াতে। এয়া ময়ো ল'লোঁ বাৰু কেইটামান কিন্তু সকলোখিনি ভিডিঅ' কৰা নহয়। এই ফুলটো যে বহুত বেছি ধুনীয়া লাগে সৰু সৰু সৰুকৈ ফুলে আৰু বহুত দিনলৈকে থাকে ফুলখিনি মানে পটককৈ মৰহি নাযায় বহুত দিন তাৰমানে থাকেই আৰু এই পাহিও ইমান ধুনীয়া মই আনিছোঁ ইয়াৰে আৰু চাওকচোন কিমান ধুনীয়া ধুনীয়া ফুল দেখিলে একেবাৰে মই মানে কেনেকুৱা লাগে বুলি ক'ম আৰু মনটো বহুত বেছি ভাল লাগি যায় চবখিনি যেন লৈ আহিম ঘৰলৈ তেনেকুৱা নিচিনা অনুভৱ হয়। ফেভৰেট ইফালে মই ফুল দেখিলে একেবাৰে মানে গোটেইজনী পাগলী হৈ যাওঁ আৰু দেই বহুত বেছি ভাল লাগে ফুল এইবিলাক ঘৰত সজাই কিমান যে ভাল পাওঁ ঘৰত অজস্ৰ আছে তথাপিও মানে মোৰ হেঁপাহে নপলায়। ইফালে এয়া অৰ্কিডো আছে নয়নতৰা তেনেকৈ দুজোপামান ল'লোঁ আৰু এজোপা মানে কি নাম আছিল তাৰ নামটো পাহৰিলোঁ তেনেকৈ কি ল'লোঁ লগতে বাগানভেলিয়া এজোপা লৈছোঁ। বাগানভেলিয়া জোপাৰ দাম তেওঁলোকে 1200 কৈ আছে মই অলপ কমাব কৈ আছিলোঁ আৰু চাই আছিলোঁ কিবা কিবি কি লওঁ আৰু শেষত তেওঁলোকে অকণমান কমাই দিলে আৰু কমাই দিয়াৰ পিছত এয়া ভিতৰলৈ আহি অলপমান আকৌ ভিডিঅ' কৰি ল'লোঁ মই ভাল লাগিছে ভিতৰৰ এণ্ট্ৰেঞ্চটো তেওঁলোকৰ। তাৰপিছতে আৰু বিল চিল কৰি এতিয়া আমি ঘৰলৈ যাওঁ যিহেতুকে গাটো ইমান ভাল নাই। ইফালে বেটা আৰু মামীয়েক বহি আছে দুইটা আৰু বাকী ঘৰত গৈ দেখুৱাম বাৰু আপোনালোকক মই কি আনিলোঁ কাৰণ এতিয়া আৰু বেটি স্কুলৰ ছুটি টাইম হ'ল আৰু তাত গৈ ফটো এখনো উঠি ল'লোঁ। এতিয়া আহি পালোঁ ঘৰ আহি পাই লৈ নিজৰ বাগানভেলিয়াজোপা চাইছোঁহি এইজোপা মোৰ নিজৰ আগৰ জোপা আৰু নতুনজোপা আপোনালোকক মই পিছত দেখুৱাম বাৰু। আৰু এইজোপা মোৰ নতুন বাগানভেলিয়াজোপা 1200 কৈছিলে তেওঁলোকে আৰু আমি 1100 দি আনিলোঁ এইজোপা। কেনেকুৱা লাগিছে জনাব। আৰু বেটি স্কুলৰ পৰা আহিলে পাপাকৰ লগত ওলাই গ'ল বেটি আৰু পাপাক আৰু মই আৰু বেটা অলপ শুই আছিলোঁ গমেই নাপালোঁ তেওঁলোক কেতিয়া ক'লে গ'ল। আহি যেতিয়া শুই উঠিলোঁ দেখোঁ তেওঁলোকে কেক মানে আজি মই কেক বনোৱা নাই ঘৰত কেক এটাই কিনি আনিলে আৰু লগতে মোলৈ বুলি কিবা ছাৰপ্ৰাইজ আনিছে। বেটি একেবাৰে হেপী এয়া কেকটো বোলো কাটি লওঁ আৰু ধুনীয়াকৈ সেইকাৰণে গোটেই চাৰিটা বহি ল'লোঁ। লগত আছে ভাইটি আৰু মামীয়েক আছে মানে মোৰ বোৱাৰী সেয়া এতিয়া কেকটো কাটি লওঁ আমি ধুনীয়াকৈ। ইফালে বেটি মই আৰু মানুহজন মই একদম একো ভবাই নাছিলোঁ তেওঁলোক দুটা ওলাই গৈ কেতিয়া যে মানে কি আনিলেগৈ কেক ক'ৰ পৰা মই গমো নাপালোঁ। বেটা আৰু মই কাৰণ শুই থাকিলোঁ কাৰণ গাটো মোৰ একদমেই ভাল নাছিলে তথাপিও তেওঁ কোৱাৰ কাৰণে ওলাই গ'লে অলপ মনটোও ভাল লাগে। এই আশীৰ্বাদ দিছে মোক এনেও মানে সৰু ল'ৰা ছোৱালী থাকিলে কেক কাটি ভাল পায় আৰু বাৰ্থডে বুলি ক'লে এনেও সিহঁতি বহুত বেছিয়ে ফূৰ্তি কৰে। বেটাই এতিয়া দুখন হাতেদি কেক ধৰিব লৈছেহি ইফালে বেটিয়ে মোক খুৱাই দিছে। বেটাই সেইখিনি সময়তে গোটেই কেক ফেনেকি শেষ কৰিব বিচাৰিলে। এয়া তাৰ হাতত দেখিছে চাগে আপোনালোকে খাইছে অকণমান নিজে সি। মই ক'লোঁ মোকো অলপ দিয়া ইফালে বাইককো খুৱাই দিব দিছোঁ হাতখনকে খুৱাই দিছে আৰু বাইককো। ইফালে মামাক আৰু মামীয়েকক খুৱাই দিব দিছোঁ। বেটি বোলে এতিয়া মোলৈ গিফ্ট আনিব গৈছে। কেক লাগি গ'ল। থেংক ইউ বেটি। তুমি গৈছিলা নেকি পাপাৰ লগত?
Wow. Thank you. Thank you. Mr. Handsome. আৰু কি কি আনিলা আজি বাৰ্থডে বুলি সোফাও ওয়াও থ্যাংক ইউ বেটা এয়া মোৰ গিফট বাৰ্থডে গিফট মাৰ বাৰ্থডে গিফট ধুনীয়া Oh wow. থ্যাংক ইউ আৰু বাৰ্থডে বুলি এফালে লোকেল চিকেন এফালে পনীৰ দালি ভাত সজাই লৈছোঁ সকলোৱে খাওঁ আৰু এতিয়া ধুনীয়াকৈ এনেকৈ সজাই ল'লোঁ আৰু পাপৰ আছে লগত ইফালে বেটা এতিয়ালৈকে হোৱা নাই আজি মাকৰ বাৰ্থডে বুলি খেলি আছে এতিয়া সি ভাত বনাই আছে ন বেটা কি বনাইছা জান ভাত নে চাহ হাঁহি তাৰ দীঘল কাপোৰ পিন্ধিলে তাৰ গৰম লাগে এয়া পলাইছে এতিয়া আহা এইফালে আহা আহা গোসাঁই আহা এইটো নিনি নাই ন আজি কাৰ হেপী বাৰ্থডে মাৰ নিনি নাই বাবা বলে মাৰ উঠা ধৰা উঠা ফু থিয় হোৱা থিয় হৈছে আহা বাবা আমাৰ বেটা খোজকাঢ়িব পৰা হৈছে বাবা আৰু আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কমেণ্ট এটা কৰি দিব সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা আকৌ এটা অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহিছোঁ বাই বাই